চৰকাৰে চলাই গৈছে বিভিন্ন প্ৰান্তত উচ্ছেদ আৰু উচ্ছেদৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দলগাঁৱত আৰু তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে হুংকাৰ দিছে যে যদি উচ্ছেদিতসকলক সংস্থাপন নিদিয়ে তেনেহলে ৰাজপথলৈ 1,40,00,000 মুছলমান লোকসকল ওলাই আহিম বুলি হুংকাৰ দিছে দলগাঁৱত প্ৰতিবাদকাৰীয়ে সবিশেষ জনাই আছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদত কপিল দলগাঁও 1,40,00,000 মুছলমান ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰিছে চৰকাৰক প্ৰচণ্ড শীতত এনেধৰণৰ উচ্ছেদক অমানৱীয় বুলি আখ্যা দিছে প্ৰতিবাদকাৰীয়ে হিমন্ত বিশ্ব চৰকাৰৰ উচ্ছেদক তীব্ৰ ধিক্কাৰ দিয়াও পৰিলক্ষিত হৈছে দলগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদত শতাধিক কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ চৰকাৰৰ বিৰোধিতা কৰি বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হুংকাৰ দিছে যদি উচ্ছেদিত লোকসকলক শীঘ্ৰে সংস্থাপন নিদিয়ে তেনেহলে 1,40,00,000 মুছলমান ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিম বুলি হুংকাৰ দিয়া পৰিলক্ষিত হৈছে চক্ৰ বিষয়া কাৰ্যালয় চৌহদৰ কিছু দৃশ্যাংশ চৌহদৰ সন্মুখতে শ প্ৰতিবাদকাৰী এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তত চৰকাৰে যিহেতু প্ৰশাসনৰ বুলডোজাৰ চলা পৰিলক্ষিত হৈছে হেয়া লাগিলে গৰুখুটিৰ উচ্ছেদে হওক বটদ্ৰৱাৰ উচ্ছেদে হওক বা বাগবৰত কেইটামান দিন পূৰ্বে চলা উচ্ছেদে হওক দেখিবলৈ পোৱা গৈছে সেই উচ্ছেদৰ বাবে যিসকল উচ্ছেদিত আছিল সেই উচ্ছেদিতসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে আমি কলৈ যাম বা কি কৰিম কেনেধৰণে থাকিম এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰক গুহাৰি কৰিছে কাতৰ আহ্বান জনাইছে আমাক পুনৰ সংস্থাপন দিয়ক তাৰ পাছতে উচ্ছেদ চলাওক বুলি বাৰম্বাৰ এনেদৰে আহ্বান জনাইছে উচ্ছেদিতসকলে তাৰ পিছতো যেন চৰকাৰে নুশুনে কাৰো কথা চলাই গৈছে যি উচ্ছেদ আছে সেই উচ্ছেদ কিন্তু চলাই যোৱা পৰিলক্ষিত হৈছে আৰু এই উচ্ছেদক অমানৱীয় বুলি আখ্যা দিছে এই প্ৰতিবাদকাৰীসকলে দেখিবলৈ পোৱা গৈছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে দলগাঁও চক্ৰ বিষয়া কাৰ্যালয় চৌহদত শ লোক ওলাই আহিছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰ বিৰোধী শ্লোগান দিছে চৰকাৰে যি উচ্ছেদ চলাই আছে সেই উচ্ছেদক অমানৱীয় বুলি আখ্যা দিছে তেওঁলোকে উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যদি উচ্ছেদিতসকলক শীঘ্ৰেই সংস্থাপন নিদিয়ে তেনেহলে 1,40,00,000 মুছলমান ৰাজপথলৈ ওলাই আহিম বুলি হুংকাৰ দিয়া পৰিলক্ষিত হৈছে হয় বৰ লাজৰ কথা বৰ দুখৰ কথা যে অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী আমি পাইছোঁ আমি কাহানিও ভাবা নাছিলোঁ যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল মুছলমান হোৱাৰ বাবে চৰ অঞ্চলত থকা ভিতৰ অঞ্চলত হাজাৰ বছৰ ধৰি বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি আপোনালোকে জানে যে প্ৰকোপ শীত বৰ্তমান ৰাতি 11:10টাৰ পাছত আপোনালোকে ওলালে দেখিব নিয়ৰ পৰি আছে মানুহ ৰাজপথত ওলাই আহিব নোৱাৰে আৰু যিসকলক সাম্প্ৰদায়িকভাৱে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে সেইসকল লোক এতিয়া কেনেকৈ তাত থাকিব কেনেকৈ জীয়াই আছে কণ কেঁচুৱা লৈ বৃদ্ধা আৰু স্ত্ৰী পুৰুষ একেলগে থাকিব লগা হৈছে তিৰপালৰ তলত আমাৰ লাজ লাগিছে এনেকুৱা নাগপুৰীয়া সন্তুষ্ট কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক একমাত্ৰ মুছলমানসকলক টাৰ্গেট কৰি লৈছে এতিয়া উপায় নাই অসমৰ মুছলমানসকলৰ এতিয়া 1,40,00,000 যি মুছলমান আছে আমি সকলোৱে ৰাজপথলৈ ওলাই আহিম আমাৰ আৰু উপায় নাই আমি বহুবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত স্মাৰকপত্ৰ দিছোঁ ৰাষ্ট্ৰপতিক স্মাৰকপত্ৰ দিছোঁ দিল্লীত ধৰ্ণা দিছোঁ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছোঁ মুখ্যমন্ত্ৰীক লগ কৰিছোঁ কিন্তু দেখিছোঁ নাই কোনেও নাই ন্যায়ৰ পক্ষত কোনেও নাই বৰ্তমান যেন ভাৰতীয় যিখন সংবিধান আছিল সেয়া ধ্বংসৰ পথত কাৰণ ভাৰতৰ
এখন গণতন্ত্ৰৰ দেশ আৰু সংবিধান হৈছে তাৰ ভগৱান স্বৰূপ, উচ্চতম ন্যায়ালয় হৈছে গণতান্ত্ৰিক দেশৰ ভগৱান স্বৰূপ। সংবিধানত স্পষ্টকৈ দিয়া আছে যে প্ৰতিজন ভাৰতীয় নাগৰিকে তেওঁলোকে কি কৰিব পাৰিব, নিজাববীয়াকৈ ঘৰ সাজি থাকিব পাৰিব। ঠিক আছে, চৰকাৰৰ প্ৰয়োজন হৈছে তেওঁলোক উচ্ছেদ কৰিব পাৰে, আমি চৰকাৰক সমৰ্থন জনাম, যদিহে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা আগতেই কৰি দিয়ে। কাৰণ তেওঁলোকতো আমেৰিকাৰ পৰা আহি যোৱা নাই, তেওঁলোকতো পাকিস্তানৰ পৰা আহি যোৱা নাই, তেওঁলোকতো মাটি ফাটি উলিওৱা নাই, তেওঁলোক এইখন পৃথিৱীতে জন্ম হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে, আপোনাৰ মোৰ সিমানো অধিকাৰ আছে। কিন্তু এই অধিকাৰ, এই গণতন্ত্ৰ, এই সংবিধান আজি ধ্বংসৰ কৰালৈ ঠেলি দিছে বৰ্তমানৰ চৰকাৰখনে। তো উপায় নাই, এতিয়া আমি সকলো ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। আমাৰ সকলো যিমান দল সংগঠন আছে, আমছু, ABMছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, ইত্তেহাদ ফ্ৰণ্ট, জমিয়ত উলামা, হিত, ইতিমধ্যে আমাৰ আলোচনা চলি আছে। আৰু কিছুদিনৰ ভিতৰতে আমি সকলো দল সংগঠন, অসমৰ লাখ লাখ সংখ্যালঘু ৰাইজ ৰাজপথলৈ ওলাই আহিব। কিন্তু নাই চাওক, আমাৰ কথা হ'ল যে উচ্ছেদ কাৰ্য বন্ধ কৰিব লাগে। যদি উচ্ছেদ কৰিব লগা আছে, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা আগতেই কৰিব লাগে। কাৰণ তেওঁলোক ভাৰতীয় মানুহ, ভাৰতীয় মানুহক চৰকাৰৰ দায়িত্ব হ'ল ভাৰতীয় মানুহক সুৰক্ষা দিয়া, তেওঁলোকক থাকিবলৈ দিয়া, নিৰাপত্তা দিয়া। গতিকে তেওঁলোকে কি কৰিছে, পুনৰ সংস্থাপন নকৰাকৈ তেওঁলোকে উচ্ছেদ কৰি আছে। এইবোৰ বন্ধ হ'ব লাগে। আৰু ইতিমধ্যে য'ত উচ্ছেদ কৰা হৈছে, আপুনি চাওক, বিলাসীপাৰাত কৰিলে, বাঘবৰত কৰিলে, মায়াঙত কৰিলে, দৰঙত আমাৰ ইয়াতে কৰিলে। গতিকে এনেকুৱা আৰু কিমান দিন চলিব? মানুহক লৈ ৰাজনীতি কিমান দিন আৰু চলিব? এইবোৰ আৰু নহ'ব। এতিয়া যিমান উচ্ছেদ কৰা হৈছে, মুঠতে উচ্ছেদ বন্ধ হ'ব লাগে। আৰু যিমানখিনি উচ্ছেদ কৰা হৈছে, তেওঁলোকক পুনৰ সংস্থাপন ব্যৱস্থা অতি শীঘ্ৰেই দিব লাগে। তেওঁলোকৰ শৈক্ষিক দিশ ঠিক কৰিব লাগে, যাতায়াত দিশত ঠিক কৰিব লাগে, তেওঁলোকৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰি দিব লাগে। আৰু যদি নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। অঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ দৰং জিলা সমিতিৰ উদ্যোগত আমি দুঘণ্টীয়া এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ যি অমানৱীয়ভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি উচ্ছেদ কাৰ্য চলাই আছে, তাৰ আমি বিৰোধিতা কৰি আজি ইয়াত দুঘণ্টীয়া ধৰ্মঘট অৱস্থান কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ দাবীসমূহ আছে যে হিমন্ত বিশ্ব শৰ্মাই অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য বন্ধ কৰিব লাগে। উচ্ছেদ কাৰ্য কৰাৰ পূৰ্বে যি ঠাইত উচ্ছেদ কৰি আছে, সেই উচ্ছেদ কৰাৰ পূৰ্বে তেখেতসকলে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিব লাগে। আৰু উচ্ছেদিত যি পৰিয়ালসকল আছে, তেখেতসকলক এটাকৈ চৰকাৰী আৱাস গৃহ তেখেতসকলে আবণ্টন দিব লাগে। দ্বিতীয়টো কথা হ'ল তেখেতসকলক শিক্ষাৰ ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা আৰু যাতায়াত ব্যৱস্থা তেওঁলোকৰ সুনিশ্চিত কৰিব লাগে। কিয়নো তেখেতসকল ভাৰতীয় লোক আৰু তেখেতসকলৰ সংবিধানৰ মৌলিক অধিকাৰ আছে। আৰু এখন চৰকাৰৰ নৈতিক আৰু দায়িত্ব থাকে যে অন্ন, বস্ত্ৰ, বাসস্থান সুনিশ্চিত কৰা। কিন্তু হিমন্ত বিশ্ব চৰকাৰখনে যি বুলডোজাৰ নীতিৰে তেখেতসকলে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি তেখেতসকলে যি উচ্ছেদ কাৰ্য কৰি আছে, ই আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু ই অমানৱীয় আৰু অসাংবিধানিক। আৰু এনেধৰণে যদি অনাগত দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যদি এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি উচ্ছেদ কাৰ্য চলাই থাকে, তেনেহ'লে অসমত থকা 1,30,00,000 মুছলমান কিন্তু ৰাজপথলৈ আহি আন্দোলন কৰিব গণতান্ত্ৰিকভাৱে। তেতিয়াহ'লে কিন্তু হিমন্ত চৰকাৰৰ পুলিচ বাহিনী কিন্তু কম পৰি যাব এই গণতান্ত্ৰিক আন্দোলনটো স্থবিৰ কৰিবৰ কাৰণে। আৰু আমি এটা কথা দাবী জনাইছোঁ যে অনাগত দিনত যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ তেখেতসকলে যদি তেখেতসকলে যদি উচ্ছেদ কাৰ্যসূচী লয়, উচ্ছেদ কাৰ্যসূচী হোৱাৰ পূৰ্বে তেখেতসকলে কিন্তু পুনৰ সংস্থাপন দিব লাগিব। আপোনালোকে দেখিছে বাঘবৰে হওক। আৰু এনেদৰে প্ৰতিবাদকাৰীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে, দেখিবলৈ পোৱা গৈছে চক্ৰ বিষয়া কাৰ্যালয় সন্মুখত এনেদৰে প্ৰতিবাদকাৰী প্ৰতিবাদকাৰী এতিয়া চৰকাৰ বিৰোধী শ্লোগান দিছে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যদি উচ্ছেদকাৰীসকলক পুনৰ সংস্থাপন দিব নোৱাৰে, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক বুলি তেওঁলোকে এনেকৈ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰশাসনৰ তৰফৰ পৰা যি বুলডোজাৰ চলিছে, যি উচ্ছেদ অভিযান চলিছে, সেই উচ্ছেদ অভিযান এতিয়া উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থাই সেই উচ্ছেদ এতিয়া অমানৱীয় বুলি তেওঁলোকে আখ্যান দিছে। এই ঠাণ্ডাত সেই উচ্ছেদিতসকল কলৈ যাব, কি কৰিব, এনেধৰণৰ যিহেতু পৰিস্থিতি আহি পৰিছে, তেওঁলোকৰ বাবে থাকিবলৈ জেগা নোহোৱা হৈছে। ত্ৰিপাল এখন লৈ তাৰ তলতে বিভিন্ন প্ৰান্তত চলা যি উচ্ছেদ আছে, সেই উচ্ছেদত থাকিব লগা হৈছে তেনেকৈ। আৰু সেইসকলৰ বাবে এনেদৰে প্ৰতিবাদত নামি পৰিছে। হিমন্ত বিশ্ব শৰ্মাই যদি উচ্ছেদিতসকলক ন্যায় দিব নোৱাৰে, বাসস্থান দিব নোৱাৰে, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ যি পদ আছে, সেই পদ ত্যাগ কৰক বুলি তেওঁলোকে হুংকাৰ দিছে। আৰু যদি
শীঘ্ৰে সংস্থাপন নিদিয়ে উচ্ছেদিতক তেনেহ'লে প্ৰতিটো মুছলমান সংগঠন প্ৰতিটো দল সংগঠন ৰাজপথলৈ ওলাই আহিব আৰু 1,40,00,000 মুছলমান ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিম বুলি হুংকাৰ দিছে উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থাই।